লগৰ কেইজনে ফুচকা খাই থকা মনে মনে ভিডিঅ' এটা কৰি থৈছিলোঁ আৰু আপোনালোকে চাবচোন। গুড মৰ্ণিং এভৰিৱান। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল যোৰহাটৰ ল'ৰা মই হেমন্ত। আৰু আজি এখন বিশেষ এটি ভিডিঅ' বনাবলৈ লৈছোঁ। বিশেষ বুলি কৈছোঁ কিয়নো আজি মোৰ লগৰজনৰ ককায়েকৰ বিয়া কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বিয়া বুলি ক'লে উপহাৰটো খুবেই প্ৰয়োজন ন। এতিয়া উপহাৰ এটা কিনিবলৈ যাওঁ আৰু উপহাৰটো কিনি আনি লাহেকৈ লগৰ কেইজনৰ লগত বিয়াখন খাবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আপোনালোকক যোৰহাটত যিখন প্ৰথমখন উৰণীয়া সেতু হৈছিল ফ্লাইঅভাৰ, সেইখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আজিলৈকে মোৰো দেখা নাই, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। ব'লক তেতিয়াহ'লে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে আমাৰ যোৰহাটৰ প্ৰথমখন উৰণীয়া সেতু। আৰু আপোনালোকে যাতে কোনো গাড়ীয়ে পাৰ হৈ যাওঁতে কোনো কেপি শিখৰ ৰজনী আৰু তামোল খাই যাতে পিক নেপেলায়, তাৰ বাবে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু পৰিৱেশটো আপোনালোকে ভালেই ৰাখক।
লগৰকেইজনে ফুচকা খাই থকা মনে মনে ভিডিঅ' এটা কৰি থৈছিলোঁ আৰু আপোনালোকে চাবচোন। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।